আজি আমাৰ গোসাইগাঁও মিউনিচিপাল বৰ্ডৰ যিটো আমাৰ অফিচ, এই অফিচখনত আমাৰ G+2 বিল্ডিং ইয়াত চেংচন হৈছে BTCৰ তৰফৰ পৰা। গতিকে তাৰ কাৰণে মই প্ৰথমতে আমাৰ BTR চিফ প্ৰমৰ বড়ো ডাঙৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ বহুদিনীয়া এটা আশা আছিলে আমাৰ টাউন কমিটিৰ যিটো অফিচ, সেই অফিচখন যাতে আমি ভাল একটা আটকধুনীয়াৰে এটা বিল্ডিং গঢ়ি ল'ব পাৰোঁ, কিন্তু আজি আমি পাবলৈ সক্ষম হৈছোঁ। আজি এইটোক লৈয়ে ইয়াত আমি ফাউণ্ডেশ্যন ষ্টন যিটো বা প্ৰথম যিটো আমি লাইকোটা আমি স্থাপন কৰিছোঁ, এইটো আমি আৰম্ভ কৰিছোঁ। গতিকে এইটো হোৱাৰ পিছত মই ভাবোঁ ইয়াত এটা কাম কৰাৰো এটা ষ্টেণ্ডাৰ্ড আহি যাব, কাৰণ যিখিনি অফিচ বিল্ডিং আছে প্ৰায়ে আপোনালোকে দেখিছে মানে এইটো ভাঙি গ'ল, ইয়াত কাম কৰাৰ অসুবিধা হৈ আছে, আৰু মেইনলি ইয়াৰ পাৰ্কিঙৰ প্ৰব্লেম আছে বহুতো। এতিয়া যদি আমি G+2 ইয়াত বিল্ডিং বনোৱাৰ পিছত আমি গ্ৰাউণ্ডটো ভাবিছোঁ মানে কি চব মানে কাৰ পাৰ্কিং আমি এক কৰি ল'ম। গতিকে অফিচৰ দুটা মহল যিটো থাকিব এইটো অফিচৰ কাৰণে ইউজ কৰিব। গতিকে প্ৰথম ফেজৰ কাৰণে ইয়াত 50 লাখ টকাটো চেংচন হৈছে, নেক্সট ছেকেণ্ড আৰু থাৰ্ড ফেজত আহি যাব। গতিকে এইটো পৰ্যায়ক্ৰমে হ'ব। গতিকে আমাৰ টাউন এতিয়া আটকধুনীয়া হ'বলৈ গৈ আছে, আৰু আপোনালোকে নিশ্চয় গম পাই বা জানে ইতিমধ্যে আমি চাৰিআলিত ক্লক টাৱাৰৰ কাৰণেও আমি ছাইটটো চাইছোঁ, ক্লক টাৱাৰ ইয়াত হ'ব, আৰু ইয়াত লাইটিঙৰ কিছুমান জেগাত প্ৰয়োজনো আছে, কিন্তু যি কোম্পানী এইটো লৈছিলে এতিয়াও সিহঁতে এইটো ইনষ্টলটো কৰা নাই, য'ত যেনেকৈ দিব লাগিছিল। মই ভাবোঁ অতি শীঘ্ৰে এইটো হ'ব। গতিকে আমাৰ গোসাইগাঁওবাসীৰ কাৰণে বা এই অঞ্চলৰ আমাৰ ৰাইজৰ কাৰণে এটা সুখবৰ। গতিকে এইটোক লৈ আমি মনত অতিকে আনন্দিত। আকৌ অসম চৰকাৰটোত আমাৰ BTR চৰকাৰে যিটো এটা কথা কৈছিলে যে আমাৰ গোসাইগাঁৱৰ যিটো টাউন, এই টাউনখন মডেল এটা টাউনত পৰিণত হ'ব, তাৰ কাৰণেও আমি আমাৰ টাউন কমিটিৰ ষ্টাফ বা আমাৰ চেয়াৰমেনসকলক লৈ ইতিমধ্যে আমি চাইছোঁ চালিজাৰি ৰাস্তাবিলাকক ক'ত কেনেকৈ হৈ আছে। আমাৰ ডিভাইডাৰ ছিষ্টেম আহি যাব, তাৰপিছত ষ্ট্ৰীট লাইট আহি যাব। গতিকে এই গোটেইখিনি কামত যাতে আমাৰ টাউনবাসী তথা ৰাইজে আমাক সঁহাৰি জনায়, তাৰ কাৰণে আপোনালোকৰ থ্ৰুদি মই আহ্বান জনাইছোঁ। এইখিনি আমাৰ প্ৰগ্ৰাম আছে।